welcome to my channel. কাইলৈ মোৰ ভাগৰ মডেলিং শ্ব' আছে আৰু গুৱাহাটীত আছে আৰু আজি আমি অকণমান টাইমৰ পিছত আৰু বাছত উঠিমহে। তাৰপিছত মই মডেলিং শ্ব' কেনেকৈ কৰোঁ কি কৰোঁ চব আপোনালোকক দেখুৱাই যাম আৰু কাইলৈ দিনত মই গ্ৰুমিং দিমগৈ। তাৰপিছত আকৌ মোৰ তাত জেঠাইহঁতৰ ঘৰ আছে, তাৰপিছত জেঠাইহঁতৰ ঘৰত থাকিম। তাৰপিছত আকৌ আবেলি টাইমত মানে আমি মডেলিংলৈ গুচি যাম। তাৰপিছত মই মডেলিঙত কি কৰিম কি নকৰিম চব আপোনালোকক দেখুৱাই যাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। হেল্ল' গাইজ, মই ওলাই মেলি ৰেডি আৰু ইয়াত আমাৰ যোন যায় চব প্ৰিয়ংকা ব্লগ চাই ল'ব। তাৰপিছত আকৌ এয়া মামা, এয়া ধুনুবা আৰু এয়া মই এতিয়া যাব অকণমান টাইমৰ পিছত আৰু যাবই লাগিব। আপোনালোকৰ ক্লাছত কি কয় চব আপোনালোকক দেখুৱাই যাম। হাই ফ্ৰেণ্ডছ, মই ৰেডি হৈ গ'লোঁ আৰু ইয়াত মানুহ আছে জুই যায়। এয়া প্ৰিয়ংকা, এয়া মামা, প্ৰিয়ংকা হ'ব এটা ব্লগ চেনেল আছে প্ৰিয়ংকা ব্লগ, আপোনালোকে চাব। মোৰ আউটফিটটো চাওকচোন গাইজ, পিঠিত বেগ লৈ লৈছোঁ। এয়া যোৰহাট বৰুৱা চাৰিআলিত আমি গাড়ীৰ কাৰণে ৰৈ আছোঁ। অকণমান টাইমৰ পিছত গাড়ী আহিব আৰু গাড়ীত উঠিম আৰু যাম আৰু। কালি আমি গুৱাহাটী পালোহি আৰু মই এতিয়া গ্ৰুমিং দিবলৈ যাওঁ আৰু গ্ৰুমিঙত আমি কি কৰিম কি নকৰিম চব আপোনালোকক দেখুৱাই থাকিম। য'ত গ্ৰুমিং হ'ব তালৈ আহিলোঁ। তাৰপিছত অকণমান দেৰি পিছত আৰু কণ্টেষ্টেণ্টবোৰ হ'ব এটা এটাকৈ। তাৰপিছত আকৌ য'ত মানে মডেলিং হ'ব আমি তেতিয়া তাতে আছোঁ আৰু ৰাতিলৈহে ফাইনেলটো হ'ব। ৰাতি দেখুৱাই আছোঁ কেনেকুৱা হয়। এয়া ৰাতি হ'ল আৰু বাগৰাকীয়ে মোক মেকআপ দি আছে, বহুত ধুনীয়া মেকআপ দিছে।
অকণমান টাইমৰ পিছত আমাৰ শ্ব' আৰম্ভ হ'ব আৰু মই কেনেকৈ মডেলিং কৰোঁ চব আপোনালোকক দেখুৱাই থাক। Hi guys, traditional round to হৈ গ'ল এতিয়া western round হ'ব আৰু অকণমান টাইমৰ পিছত আমাৰ ৰিজাল্ট দিব বহুত ভয় লাগি আছে মোৰ এয়া ডাঙৰ বাহঁতে কৰি আছে তেওঁলোকেও বহুত ধুনীয়াকৈ কৰি আছে এয়া প্ৰিয়ংকা বা আৰু এয়া মিণ্টু দাদা হয় আমাক কিটখিনিক বহুত ধুনীয়াকৈ কোৰিঅ'গ্ৰাফ দিছিলে
টাইটেল দিছিলে আৰু মই বেষ্ট এটিটিউড হ'বলৈ সক্ষম হৈছিলোঁ হেল্ল' গাইজ কালি বহুতো ৰাতি হৈ গ'ল আৰু সেইবাবে মই প্ৰগ্ৰেমৰ পৰা গুচি আহি পেলাই মানে ব্লগটো সামৰিবলৈ পাহৰিয়ে থাকিলোঁ আৰু সেইবাবে আজি মৰ্ণিঙত সকলোকে লগ পাইছোঁ আৰু ফ্ৰেণ্ডছ আজি মই বহুত হেপ্পী কাৰণ কালি মই ছেকেণ্ড ৰাণত চাব হ'লোঁ আৰু মই জেঠাইহঁতৰ ঘৰত থাকিলোঁ ইয়াত টুকটুক ভণ্টি হাই দি দিয়া টুকটুক হাই আৰু মই ভাবিছোঁ মোৰ ভিডিঅ'টো ইয়াতে সামৰিম আৰু মই ভাবিছোঁ ইয়াতে মোৰ ভিডিঅ'টো সমাপ্ত মাৰোঁ যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব বাই বাই ফ্ৰেণ্ডছ বাই বাই দি দিয়া টুকটুক বাই বাই